যদি সায়েন্স সিটি কলকাতা চাব আহে এটো এৰি নাযাব নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ আনিটি ব্লগলৈ আৰু আজি আমাৰ কলকাতাত লাষ্ট ডে আমি যাম ইকো পাৰ্ক সায়েন্স সিটি মাদাৰ ওয়াৰ্কস মিউজিয়াম যদি টাইম মিলে এটা জায়গাত কিমান টাইম লাগিব নাজানো সায়েন্স সিটি যাব ওলাইছো আৰু উবেৰ এখন ললো আমি পাই গলো সায়েন্স সিটি সেইফালে গেট সো আমি এন্টাৰ কৰিলো সায়েন্স সিটি টিকেট কাউন্টার এফালে আছে আমি টিকেট কাটি লওঁ সেইফালেও আছে টিকেট কাউন্টার 8টা আছে টিকেটৰো ভাগ আছে 3D film road train rope-way time machine oh my god time machine to যাব লাগিব টাইম মেশিন এন্ট্রেন্স তাৰপাছত সায়েন্স এন্ড ফেয়াৰ 60 30 আৰু এটো একেটা হলে হ'ব 130 এন্টাৰ কৰিলো আমি ৰবীন্দ্ৰনাথ টেগোৰৰ ফটো লোহেৰে বনাইছে চলি আছে যিখনত আমি উঠা নাই মানে আমি টিকেট কাটা নাই এটো গ্লোব এণ্ড সায়েন্টিষ্টৰ মূৰ্তি কিছুমান আছে সিভি ৰমনেৰে ষ্টাৰ্ট হৈছে হোমি জাহাংগীৰ ভাবা মেঘনাথ সাহা যিখিনি মানে ইণ্ডিয়ান সায়েন্টিষ্ট সেইখিনি ৰাখিছে ৰামানুজন জগদীশ চন্দ্ৰ বোস সত্যেন্দ্ৰনাথ বোস বিক্ৰম এ সাৰাভাই Cuties. We are waiting for you at the Science Exploration Hall. Hello. দুটাই দুখন মাস্ক মাৰি আহিছে কিন্তু নাকৰ পৰা গুচাই লৈছে সেইটো এটা হল মাজত এইবোৰ আছে पूरा ग्रीन दूर तक ग्रीन এনেকে এনাউন্স কৰি থাকে যি টিকেট কাটিছো গম পাই যাও কিমানটা বজাত শোটো আৰম্ভ হ'ব এটো কিবা হেৰি পাজল সলভ কৰাৰ নিচিনা লাগিছে এফালে নহয় চলো আৰে নাই তো ডাইনামোশন হল ইয়াতে সায়েন্স এন্ড ফেয়াৰ লিখা আছে এফালে এন্ট্ৰি ইয়াতে কি আছে মই দেখাই দিওঁ অকমান বাটাৰফ্লাইজ দেখিব পাওঁ নে চাওঁ কিছুমান আৰ্টিফিচিয়েল কিছুমান অৰিজিনেল প্লেণ্ট আছে ইয়াতে নো এন্ট্ৰি কিন্তু মই পখিলা এজনী দেখিছোঁ কিন্তু দূৰত দেখিছোঁ Deceptive reality কি হয় বা এইটো মই আহোঁতে ৰৈ যোৱা যেন লাগিল কি হ'ল Wire patterns floating this see your voice speak on the microphone you can see your voice in the form of glowing light bands on the frontal panel মই কৈ চাওঁ দেই the microphone আৰু এটা sound spectrum or বিষয়ে ভালকৈ লিখা আছে আমি লাইট স্পেক্ট্ৰামৰ কথা যেনেকৈ জানো সাউণ্ডৰো স্পেক্ট্ৰাম আছে যেটো আমি এনেকৈ লাইটৰ ফৰ্মত দেখিব পাৰোঁ মানে এটো ন্যানো ল্যাব চাব পাৰিনে নাই ইন্টাৰেষ্টিং হ'ব ৱাকন পিয়ানো ৱাও লৈছো ইয়াতে
অটোমেটিক কিবা এটা বাজি আছে সেইটোৱে বাজি আছে আৰু বলক নামি যাওঁ এতিয়া ষ্টাৰ্ট হ'ব শ্ব' সায়েন্স এণ্ড স্ফেয়াৰ এইটো গোটেইটো এটা ৰাউণ্ড শেপৰ লিকুইড পেইণ্টিং ইনফাইনাইট ৱেল dancing girl. ইয়াত আছে which is bigger মোৰ মতেতো ব্লুটো যেন লাগিছে above or below which is longer ghost line phantom dots are the figures same? No. Expanding cube. Itu reflector blur হৈ আছে এইটো কি এইটো জুম দেখায় কোন আহে 0.1 লাইট ইয়াৰত কিমান তাৰ পাছত 1 লাইট ইয়াৰত কিমান হ'ল কি এইটো 10 লাইট ইয়াৰ সেনেকৈ গৈ আছে 100,000 10,000 ইয়াতে কিছুমান ৰাখিৰ কথাও আহি গৈছে চেজিটেৰিয়াছ ধনু ৰাখিৰ aquarium hello বৰালি নেকি বো এঞ্জেল ফিছ এইখন চাওক ভালুকৰ নিচিনা ভালুক চাওক না একেবাৰে ওপন্দাই আছে আৰু এলবিনো শাৰ্ক হাই এইকেইটা চাওক কি ধুনীয়া এইকেইটা হয় ব্ৰিষ্টেল সুবংকিন উৰি থকা নিচিনা লাগে ইহঁতক আৰু ইমান ধুনীয়া লাগিছে চিলভাৰ কালাৰ কি হ'ল তোৰ হেল্ল' ভাইয়া আমি একুৱাৰিয়াম চাই আহি বাহিৰ আহি পালোঁ ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া আইচক্ৰীম খাই লওঁ আইচক্ৰীম কি ফ্লেভাৰ আছে ভেনিলা ষ্ট্ৰবেৰী এইটো চাগে মেংগো বাটাৰস্কচ আছে চকলেট আছে सर बटरस्कॉच साथ अलग स्कूप मिला के दो ना ओनली दो अलग अलग दे दो अंकल वो वाला क्या है एकदम टॉप में जो है हाँ ब्रांड लव हाँ दे दीजिए এইটো লৈছোঁ চকলেট আৰু ব্লাইণ্ড লাভ ফ্লেভাৰটো মিক্স আছে ব্লাইণ্ড লাভটো আজি ফাৰ্ষ্ট শুনিছোঁ খাই চাওঁ কেনেকুৱা লাগে मेरे पास भी सेंस नहीं है भैया ঠিক লাগিছে
এইটোতো উঠিম ভগৱান জানে ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু এটা কথা কওঁ সেইটো ভিতৰত ভিডিঅ' ৰেকৰ্ডিং এলাউড নহয় এইটো মানে যদি ছায়েন্স চিটি কলকাতা চাব আহে এইটো এৰি নাযাব বেষ্ট এক্সপিৰিয়েঞ্চ আছিলে বহুত মজা লাগিলে চাইনিজ স্পেচ এটাৰ পৰা মানে আমি একদম হেভেন পোৱাৰ নিচিনাকৈ গোটেই জাৰ্ণি এটা মানে কৰাই দিলে সেইটো মই ৰেকমেণ্ড পাৰ্চনেলি কৰিম সেইটো চাব টিকেট যদি ল'বলৈ হয় কি টিকেট কাটিম ডিচাইড কৰিব লাগিলে এইটো নেৰিব ভিতৰত বিভিন্ন কিবা কিবি শ্ব' হৈ থাকে ইভলিউশ্যন টু হিউমেনৰ গান্ধীৰ প্ৰথম পেপাৰ ইণ্ডিয়ান অপিনিয়ন মানে ইয়াতে লেপটপ এটা আছে আৰু স্ক্ৰীন টাচ আমি যাওঁ ইকো পাৰ্কলৈকে বহুত ডাঙৰ ডাঙৰ বিল্ডিং নিউ টাউন বুলি কয় সেই চাইডৰ কলকাতাতকৈ মানে পুৰণাখিনিতকৈ ভাল ডিফাৰেঞ্চ নখুটাকেইটা ভাল লাগিছে চব কিন্তু বগাত নীলা নাইবা নীলাত বগা ইমান সেউজীয়া দুই কাষে মাজতে য়েলো য়েলো এম্বেচাডাৰ আমি ইকো পাৰ্ক সেইখন শুনামতে সেইখন ঘূৰিবলৈ এটা গোটেই দিন লাগিব প্ৰায় একলেণ্ডৰ নিচিনা আমাৰ আমি এতিয়া আহি পালোঁ ইকো পাৰ্ক চ' এইখন এইটো ৰোড আমাৰ গুৱাহাটী IIT নিচিনা লাগিছে মই কিন্তু অসমৰ জেগাবোৰৰ লগত অলপ ৰিলেট কৰি গৈ আছোঁ ইকো পাৰ্কত সোমাই মানে কিবা এটা খুব মানে ভাল যেন ইক'চিষ্টেমত আহি গৈছোঁ বহুত পিয়'ৰ এনেকুৱা লাগিছে আৰু এইটো টিকেট কাউণ্টাৰ গোটেই টিকেট কাউণ্টাৰটোত ৰেখা চিত্ৰৰ নিচিনা কিছুমান এনেকৈ বনোৱা আছে আমাৰ কালচাৰবোৰ কিবা কিবি শ্ব' কৰি আছে মাদাৰ ৱাক্স মিউজিয়ামলৈকে এই চাবৱেৰে হয়তো ডাইৰেক্ট যাব পাৰি মেট্ৰ'ৰ নিচিনাকৈ গ্লাছ আছে আৰু ইয়াতে দেখিছে QR ক'ডটো স্কেন কৰিব লাগিব টিকেটৰ ইমান ঠাণ্ডা এটা খাই লওঁ ভাবিছোঁ এইবোৰে আছে আৰু ইয়াতে উঠি চাম ভাবিছোঁ উঠি অলপ ঘূৰিম এইফালে এয়া চাইকেল আছে মানে দুজনে পেডেল মাৰিব লাগে উঠি পেলাই এইখন আমি ভাবিছোঁ উঠিম বুলি চাইকেল লৈ ল'লোঁ আহি থাকোঁতে মাজে মাজে বিৰাট ধুনীয়া ভিউ পালোঁ কিন্তু কথাটো হ'ল মই চাইকেল চলাই স্কুটি চলাই এইবোৰ কৰি এখন হাতেৰে দি সাহস কৰা মানুহ নহয় সেইকাৰণে একো কৰা নাই এইখিনি আৰু এইটো আমি আহি পাইছোঁ জাপানীজ ফৰেষ্ট বুদ্ধদেৱ বহি আছে সেইফালে জাপানীজ ষ্টাইলৰে ঘৰ আছে আৰু এইটো চাওক জাপানীজ লাইট ইমানেই ধুনীয়া এইবোৰ চিকুনাইও থকা হয় এনেকৈ গ্ৰাছবোৰ ঠিক ঠাক কৰি আছে আহি পালোঁ আইফেল টাৱাৰ চাইকেলেৰে আহি আমি কলকাতাত পাই গ'লোঁ আইফেল টাৱাৰ মানে ইকো পাৰ্কত এইটো এনেই বনাইছে দেখাবৰ কাৰণে আমি চাইকেল দুখন লোৱাৰ কাৰণে এটা বহুত ভাল হ'ল
এই ডাঙৰ পাৰ্কখন বহুত কম সময়ত চাইকেল চলাই শেষ কৰিব পাৰিলোঁ কিন্তু কথাটো হ'ল মাজত কিছুমান ধুনীয়া মানে বস্তু দেখিছিলোঁ মানে ঘৰ টাইপৰ বা এনেকুৱা আৰু গৰম আৰু ভাগৰ লাগিছে চেণ্ডেল খুলি ভৰিত ভৰিখিনি থৈ দিছোঁ বহুত আৰাম লাগিছে এইখনটো ইকো পাৰ্ক আৰু ইয়াৰ পৰা এই বিল্ডিংটো পিছফালৰ মাদাৰ ৱৰ্কছ মিউজিয়াম দেখা পায় এইটো ভিডিঅ' ইয়াতে শেষ কৰিব লৈছোঁ